Hello everyone, welcome back to my YouTube channel Gogo's Kitchen and Blog le hokoloke swagatam janaisu. Aji hoise 2022 er 1 tarikh mane 1 January aru apnalok hokoloke noboborkhor hubokamna janaisu. Happy New Year to all of you. So etia ami goi asu ei bosor tu prothom to picnic khabole. So apnaloke ei video tu skip na kori hokoloke sabo aru jodi ei video tu sai bhal pai tente like, comment, share and subscribe koribole ekebare na pahoribo. So finally আমি পিকনিক স্পটত আহি পাই গলো এৰখত আমি আহিছো কলবাৰী আগতে এপিনে সাইডত যাব দিছিলে কিন্তু ইটু বছৰ যাবলৈ দিয়া নাই সো আমি এতিয়া এৰখতে খাম সবে খাই আছে এৰখতে মা So এখন আমাৰ গাড়ী আহি গল বস্তু নমাব লাগিব এতিয়া লগ পাই আছো অলপ পাছত বস্তুবোৰ নমাই আছে আৰু আমি এইবোৰ সিজিত লগাই লৈছো আৰু এইবোৰ বস্তুবোৰ দেখিছে যতে ততে পেলাই থৈ দিছো এয়া সাউন্ড সিস্টেম নতুনকৈ কিনা হৈছিল আৰু এয়া সৰু গেছটো আনিছো আৰু বস্তুবোৰ উলিয়াই আছে মাই সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাব এতিয়া আমি কি কৰো দেখুৱাই থাকিম But I'm feeling empty. Maybe I need to try something else. Get you out of এয়া এতিয়া আমি চা খাই আছো মায়ে গমলাৰ লৈ গৈছিলে কমলা কুৰকুৰে মিঠাই হেবোৰে খাই আছো এনেকে লগত পিকনিক খাই নতুন বছৰত বহুত ভাল লাগে হয় না গাইস সো গাইস চাওক এডখত বহুত মানুহে পিকনিক খাই আছে লগতে ওচৰতে আমি আছো বগৰীতলত ইয়াত যে বহুত কলবাৰীত বহুত বগৰী গছ আছে দেই আপোনালোকে আহিলে মানে ইয়াত ছিগিব পাৰিব এটো সিজনত আৰু খালো খোৱা থৈছো আমাৰ চাহ খোৱা হৈ গ'ল এতিয়া আমুল লেখা নাই এটা আমুল লগা নিচিনা বহি আছে ভোক লাগিলে না দেখাম মই কমলা খাম তাৰ পাছত বনাব লাগিব ভাত আৰু সবজি মানে চিকেন বনাব এতিয়া অলপ আমি আগলে ফুৰি আহো মা আৰু মই মানুহবোৰ পুৰা পিকনিক খাই আছে দেখোন সব এতিয়া আমি অলপ ফুৰিবলৈ আহিছো এপিনে পথাৰ আছে এয়া চাওক বহুত ধুনীয়া জেগা হয় বাট এটা কথা ওচৰত আগতে যাব দিছিলে এই বালিখিনি পাৰ হৈ নদী আছে তাত যাব দিছিলে কিন্তু এইবাৰ একো তেনেকৈ নাই আগতে বহুত ডেকৰেশ্যন কৰি থোৱা আছিলে চাংঘৰ বনাই সেইবোৰ কিন্তু এইটো বছৰ দিয়া নাই তো মাটিৰ খেলি মেলি থেংক ইউ সো মাচ লগ পাই বহুত ভাল লাগিলে তোমালোকক সো আমি ফটো ক্লিক কৰি আছিলো মই ক'লো এখন সেলফি এখন লওঁ বুলি সো তোমালোকৰ নাম কৈ দিয়া
नमस्कार মোৰ নাম শ্ৰীমতী ৰিচা দলে নমস্কাৰ মোৰ নাম ৰাণী দলে নমস্কাৰ মোৰ নাম প্ৰিয়া দলে নমস্কাৰ মোৰ নাম ইথাই ৰঞ্জু দলে তুমি কৈ দিয়া ঠিক আছে লগ পাই ভাল লাগিলে দে বাই বাই পাৰিবানে আহিব তুমি কাষলে হৃদয় জোৰাবলে এতিয়া সমীৰে আমি পুরা নাচি আহিলো এতিয়া মা আৰু মই এতিয়া দেতা আৰু বাবা আছে তাত সবজি বনাই আছে বগৰী ৰব দেখুৱাই দিছো বহুত ধুনীয়া বগৰী লাগি আছে এবাৰ চাওক বহুত বগৰী দেই ইয়াতে কলবাৰীত বগৰীয়ে বগৰী মই এটা ছিগি লওঁ দেই ফাইনেলি এতিয়া আমি খাব ষ্টাৰ্ট কৰিছোঁ এয়া আমাৰ চাওক আজিৰ আইটেমবোৰ চিকেন আছিলে দুবিধ বনালে আমাৰ চিকেনৰ তো এয়া আৰু আমাৰ খানা আইটেম পাথৰ পালা নেকি আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া মায়ে বগৰী ছিগি আছে মা যদি অকল বগৰী ছিগি থাকে সেইদিনাখনো কি আছিলে নামডোখৰ যাওঁতে মানে বগৰীকে ছিগি আছিলে চুৰ কৰি আছিলে সেইদিনাখন এই গৰুবোৰ উৎপাত ঢেৰ গৰুকে চ' খালোঁ পিকনিক খাই বৈ এতিয়া আজৰি হৈ গ'লোঁ অলপ পাছত যাম কিন্তু বগৰী ছিঙি লৈছোঁ প্ৰথমতে কিমান হ'ল ছিগি এক পলিথিন লৈ যাব নেকি দাদা আপুনি পাৰিলে নাই নাই ধৰি লৈ কিন্তু ফুটিব চ' গাইজ আমি ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু এতিয়া আমি জুই ফুৱাই বহি আছোঁ বাহিৰত এয়া চাওক আজি দেউতা কিন্তু একদম মুডত আছে আজি খুব গান গাব চ' ভিডিঅ'টো চাই থাকক বলিয়া হাতীকো বলাব পাৰোঁ মই বলিয়া হাতীকো বলাব পাৰোঁ মই তোমাক নবলাবলৈ টান करे मैं गिर करे गिर मैं गिर करे
ধান নিদিওঁ ঋণো নলওঁ সুদ নিদিওঁ আৰু ধান নিদিওঁ ঋণ নলওঁ সুদ নিদিওঁ আৰু মহাজনৰ নিষ্ঠুৰ বুদ্ধি শহু কেলে। সো গাইজ আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ফালৰ পৰা আকৌ এবাৰ আপোনালোকক হেপী নিউ ইয়েৰ। বাই বাই।